এই মুহূৰ্তত আহি পৰিছে 2022 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো অৱশেষত মেট্ৰিকৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা কিছু সময়ৰ পূৰ্বে মেট্ৰিকৰ ফলাফলৰ দিন ঘোষণা কৰা হৈছে 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জনাইছো সবাতোকৈ ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ফলাফলৰ দিন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ টুইটাৰ হেণ্ডেল যোগে ফলাফলৰ দিন ঘোষণা কৰিছে অহা 7 জুনত সবাতোকৈ ডাঙৰ খবৰ জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে অনলাইন যোগে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে ফলাফল আৰু অহা 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল ইমান জল্পনা কল্পনা কৰাৰ পিছতো অৱশেষত দিন ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফলৰ দিন আৰু 7 জুনত ঘোষণা কৰা হ'ব বুলি অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা প্ৰকাশ পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ টুইটাৰ হেণ্ডেল যোগে এই কথা ছাত্ৰ ছাত্ৰীসকলক জনাইছে যে অহা 7 জুনত মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব টুইটাৰ যোগে ফলাফলৰ দিন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোৱা হৈছে অনলাইন যোগে লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে ফলাফল ৰাজ্যখনৰ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুবেই ভাল খবৰ কিয়নো ইমান দিনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে হতাশাত ভুগি আছিল কেতিয়া ৰিজাল্ট ঘোষণা কৰা হ'ব কোন দিনা ৰিজাল্ট ঘোষণা কৰা হ'ব কিন্তু আজিৰ দিনটোত এটা ভাল খবৰ আহি পৰিছে অহা 7 জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসকলে 7 জুনত ৰিজাল্ট লাভ কৰিব কোন ৱেবছাইটৰ জৰিয়তে লাভ কৰিব বেলেগ এটা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ সবিশেষ জনাই দিম গতিকে চেনেলটোলৈ যদি আপোনালোকে নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব